ৱাও, পৰিৱেশ চাওক না, কি ধুনীয়া পৰিৱেশ। অসমত গোৱাৰ ফিলিংছ এই এইটো। দোস্ত, আজি মই দেখাইছোঁ আপোনালোকক ব্ৰহ্মপুত্ৰৰ পাৰত। ব্ৰহ্মপুত্ৰ পাৰ। I call to this is ব্ৰহ্মপুত্ৰ। কলচল বাদ দিয়ক হে, এইটোৰ নাম সকলোৱে ব্ৰহ্মপুত্ৰ বুলিয়ে জানে আৰু ব্ৰহ্মপুত্ৰই হয়। এই বালি বালি বালি, এয়া ব্ৰহ্মপুত্ৰ। ইমান ধূলি চাওক, ধূলিয়ে ধূলি। This is my footprints. এয়া চাওক, ব্ৰহ্মপুত্ৰৰ শেহত ফাট মেলিছে। এইটো ব্ৰহ্মপুত্ৰ নদী বৈ গৈ আছে। কেতিয়া এইবোৰ খহি যায় তাৰ ঠিক নাই। এইবোৰ পুৰা একদম ফাট মেলি আছে। এয়াই ব্ৰহ্মপুত্ৰৰ পৰিৱেশ। এই নদীয়ে হিমালয় পৰ্বতৰ অংশ কৈলাশ পৰ্বতৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। এই নদীটোৱে 3খন দেশ বিয়পি আছে: ইণ্ডিয়া, চাইনা আৰু বাংলাদেশ। ব্ৰহ্মপুত্ৰ নদীৰ মুঠ মাটিকালি প্ৰায় ৩,৯৬৯ কিলোমিটাৰ। এই তাতে লিখা আছে I love ব্ৰহ্মপুত্ৰ। বলক আমি ব্ৰহ্মপুত্ৰৰ ওচৰলৈ যাওঁ। এই নদীটোৰ ঠাইভেদে নামবোৰ বেলেগ বেলেগ। অসমত ব্ৰহ্মপুত্ৰ আৰু বেলেগত বেলেগ বেলেগ নাম দিয়া আছে। এইখন ব্ৰহ্মপুত্ৰৰ পাৰৰ এইখিনি যে এৰিয়াটো শুকান মৰুভূমি টাইপ লাগিছে একদম। চাৰিওপিনে বালিয়ে বালি, বালিয়ে বালি, ইমান বালি। I love ব্ৰহ্মপুত্ৰ। এয়া চাওক ব্ৰহ্মপুত্ৰ। This is ব্ৰহ্মপুত্ৰ। এনেকুৱা ঠাইত ফটো উঠাৰ মজাই বেলেগ। ৰ'ব, এটা ফটো উঠি লওঁ। বা কি ঘোঁৰা দৌৰাইছে! এই মানুহকেইটা এই ওলে দোস্ত চাওক, বললি এই ঘোঁৰা পাব দৌৰি মছলা আছে। কিন্তু। কেনেকে দৌৰাইছে! এইটো ঘোঁৰাই দৌৰা এটা চাল আছে কিন্তু, বেলেগ দৌৰে। তো ঘোঁৰা দৌৰি আছে, এইটো এতিয়া বহুত আমি দূৰ গৈ বোলে, ঘোঁৰাৰ ওচৰলৈ যাওঁ। এইটো। এই ঘোঁৰাকেইটা আগত ৰখি আছে। সেইকেইটা ঘোঁৰা, এইকেইটা। ঘোঁৰাৰ পিঠিত উঠা চলীটো কিন্তু কম নহয় দেই, বেলেগ ডেঞ্জাৰ। তাৰে ঘোঁৰা বোলে, এইটো ইয়াৰ ঘোঁৰা, সেইটো সৰু চলীটো এইটোৰ ঘোঁৰা, এইটো বোলে। আৰু ইহঁতে বোলে ঘোঁৰাকেইটা ক'ৰবাত পাইছিল, মানে কিনা নাই ইহঁতে। এটা ক'ৰবাৰ পৰা আহোঁতে মানে ধৰি ৰাখিছিল তেতিয়া। আৰু বাকী এইটো যিটো ল'ৰাটোৱে শুই আছে ন ঘোঁৰাটোৰ ওপৰত, সেইটো ঘোঁৰা বোলে ক'ৰবাত মানে ক'ৰবাৰ জংঘলীয়া অঞ্চলত পাই পিনে ই ৰাখি থৈছিল। আৰু ইয়াৰ পোৱালিটোকো মানে ৰাখি থৈছিল। সেইকাৰণে ইহঁতৰ বোলে 3টা ঘোঁৰা আছে এতিয়া। আৰু ঘোঁৰা যদি আপোনালোকে কোনোবাই কিনিব খোজে, কিনিব পাৰিব ইয়াতে। ইহঁতৰ বোলে আছে, ইহঁতে বোলে 2,000 টকাত দিয়ে বোলে ঘোঁৰা। নিদিবনো কিয় 2,000 টকাত? ফ্ৰীত পোৱা মাল এনেই দিব পাৰিলে, এনেই নিদিয়ে দেচোন, কিবা এটাতো ল'বই সিহঁতেও। তথাপিও সিহঁতৰ ঘোঁৰা বোলে বহুত আছে। কাৰোবাক ঘোঁৰা লাগিলে মোক কৈ দিব, মই আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু ইহঁতৰো ডিটেইলছটো মানে এড্ৰেছটো মোক ফোন কৰিলে গম পাই যাব। এয়া ব্ৰহ্মপুত্ৰৰ পাৰত কিমান বতাহ দি আছে, একদম বতাহতে চব উৰি গৈছে। ধুনীয়া লাগছে ন? এইকেইটা ঘোঁৰাক বাই বাই দি পিনে আগবাঢ়ি আহিলোঁ। ঘোঁৰাকেইটা মৰম লাগে ন বহুত। এইয়া মোৰ পিছফালে মহাবাহু ব্ৰহ্মপুত্ৰ। অসমৰ পৰিৱেশ চাওক, ইমান ধুনীয়া। ইয়াতে আহিলে গোৱাত যাবৰ দৰকাৰে নাই। ইয়াতে আহিলে গোৱাৰ ফিলিংছটো পাই যায়। কাৰণ এইটো ব্ৰহ্মপুত্ৰ নদী আমাৰ। ব্ৰহ্মপুত্ৰ নদী আৰু বাকী চাৰিওপিনে পাহাৰ। চাৰিওফালে পাহাৰে আৱৰি আছে আমাৰ অসমখন। আমাৰ অসমখন কিমান ধুনীয়া। সেয়া চাওক, চাৰিওফালে মই যে পাহাৰে দেখুৱাই পাহাৰ। আছোঁ এইটো এটা পিকনিক স্পটহে। চাৰিওফালে গোটেই পাহাৰে আগুৰি আছে। মাজত আমাৰ ব্ৰহ্মপুত্ৰ নদী, সেইটো।
ইমান ধুনীয়া ঠাইত পিকনিক খাই মানুহে চব লেতেৰা কৰি থৈ দিয়ে, দেখিছেনে? এইবিলাক আপোনালোকে পিকনিক খোৱাটো বেলেগ কথা, খোৱাটো খাব পাৰে ইয়াতে আহি পিনে, কিন্তু সেই বুলি আৰু এনেকৈ জাবৰ জোঁথৰ পেলাই পিনে লেতেৰা কৰি থৈ নাযাব এইবোৰ জেগা। এইটোৱে পিকনিক প্লেচ হয়, বঢ়িয়া আমাৰ ব্ৰহ্মপুত্ৰ পাৰত। এনেকৈ এঠাইত বেলেগত পেলালে ভাল হয়, কিন্তু ইয়াতে পেলাইছে, এই তাতে পেলাইছে, এই তাতে পেলাইছে, এই তাতে পেলাইছে, এনেকৈ আৰু য'তে য'তে পেলাই থৈ নাযাব। পিকনিক প্লেচ হয় যদিও অলপমান ভালকৈ ৰাখিব, কাৰণ ইমান ধুনীয়া জেগা এটাত এনেকৈ পেলালে কিমান লেতেৰা দেখি। প্ৰথমতে আহোঁতে ভাবিছিলোঁ হৰ্চ ৰাইডিঙৰ কাৰণে ইয়াতে মানে এই প্লেচটো সেনেকুৱা বুলি, কিন্তু এইটো আচলতে পিকনিক প্লেচ হয়। আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত এইটো পিকনিক প্লেচ হয়। তথাপিও ঘোঁৰা আছে ইয়াতে কেইটামান, ঘোঁৰাকেইটা দেখি পিনেও ভাবিছিলোঁ হৰ্চ ৰাইডিঙৰ মানে প্লেচ বুলি। সেয়াই আৰু, ঠিক আছে, বাই বাই। এতিয়া মই ঘৰত যাওঁ, নেক্সট ভিডিঅ' বনাবলৈ আৰু নেক্সট নতুন জেগা দেখুৱাম। এটা কথাই ইয়াতে আছে যে এতিয়া আপোনালোকে এই জেগাটোত আহিলে কোনো লেতেৰা কৰি থৈ নাযাব, কাৰণ ইমান ধুনীয়া পৰিৱেশৰ জেগা, এই পৰিৱেশৰ জেগাটোত আপোনালোকে লেতেৰা কৰি থৈ কেতিয়া নাযাব।